নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ কাম বন কৰি লৈ আজৰি হৈ বহুত দিনৰ মূৰত মামাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। মামাহঁতৰ ঘৰ মানে মোৰ হাজবেণ্ডৰ মামাকৰ ঘৰত যাম। গাঁৱতে মই কৈছোঁৱেই যিহেতু আগৰ ভিডিঅ'ত, মোৰ হাজবেণ্ডে মোৰ মামাকৰ গাঁৱত মাটি কিনি ঘৰ বনাইছে। ওচৰতে অলপ যাব লাগে, তেওঁ মামাহঁতৰ ঘৰ সেইফালে যাম ওচৰৰ মাহীজনীৰ সৈতে। তাকে চাই থাককচোন, মামাহঁতৰ ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোক সকলোকে। আগলৈকে চাই থাকক ভিডিঅ'টো। যাবলৈ ওলালোঁ, গৈ আছোঁ, যাওঁ এতিয়া, আপোনালোক লগ পাই আছোঁ। আমি গৈ আছোঁ, এতিয়া পামগৈ, বেছি টাইম নালাগে। পথাৰখন খালেই পাম আৰু সেয়া পাই গ'লোহি, আহি আছোঁ। মই পাই গ'লোহি। তাতে আমাৰ ঘৰৰ কুকুৰটো মানে ৰখি আছে। আজিকালি ইয়াত থাকে, গম পাইছে নাই মাহী? আইতাহঁতৰ ঘৰৰ পৰা কথা বতৰা পাতি কৰি আহি মোৰ লগত অহা মাহীজনীৰ ঘৰলৈ আহিলোঁ। মাকৰ ঘৰত বানপানী হোৱাৰ পাছৰ এয়া কি হৈ গ'ল চাওকচোন সকলোৱে। আমি ক'লে গৈছিলোঁ, কৈ দিয়কচোন কাকা। আমি চিগাৰডোখৰলৈ গৈছিলোঁ। চিগাৰডোখৰ দেখিছোঁ বৰ দুখেই লাগে, তাকে এবাৰ চাই আহিলোগৈ আৰু। আমাৰ ইয়াত বানপানী হৈছিলে যে, বানপানী হওঁতে কি হৈছিলে মানে মই আপোনালোক সকলোকে দেখুৱাম। সৰুকৈ ভিডিঅ' এটা কৰিছিলোঁ বাৰু, দেখুৱাম, চাব ভিডিঅ'টো শেষলৈকে। বহুত ডাঙৰ বানপানী হৈছিলে, মই এবাৰ ফাৰ্ষ্ট পাইছোঁ, তাকো ভয়তে গুচি গ'লোঁ মা ঘৰলৈ। মাহী নিজৰ ঘৰ ঘৰলৈ আহি আছোঁ। মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ। অহাৰ পাছতে আপোনাৰ পাপা আছিলে ঘৰত, অকলে আছিলে। মোৰ মানুহজনে কিবা এটা অৰ্ডাৰ দিছিলে, কি বস্তু অৰ্ডাৰ দিছিলে মই গম পোৱা নাই। আপোনাক সকলোকে দেখুৱাইছোঁ, কিনো দিছে চাম এতিয়া। চাই থাকক ভিডিঅ'টো আগলৈকে। কি অৰ্ডাৰ দিছে মই আপোনাক সকলোকে দেখুৱাইছোঁ, চাই থাকক। এইকেইটা ঘৰৰ আমাৰ ঘৰ যিহেতু নতুন কিছুমান বস্তু এনেকেই লোৱা হৈ আছে। এইটো হৈছে ইণ্ডাকশ্যনত বহাবৰ কাৰণে চচ পেন। তাৰপাছতে এইটো হৈছে কেৰাহীৰ নিচিনা এইখিনি। এইটো টেৱাৰ নিচিনা অকণমান এখন আছে, ইয়াত হেণ্ডেল লগাব পাৰি, এইবিলাক হেণ্ডেলখিনি আছে। আৰু লগতে এখন হাতা, প্লাষ্টিকৰ হাতা। এইবিলাক বস্তু এইকেইটাই আছিলে।
কেনেকুৱা লাগিছে সকলোৱে চাই ক'ব, কমেণ্ট কৰিব। মানে মানুহজন এনেকৈ অৰ্ডাৰ কিছুমান দি থাকে, প্ৰয়োজনীয় বস্তু এনেকৈ লৈ থাকোঁ, কাৰণ অকলশৰীয়া যিহেতু মই যিকোনো বস্তু বজাৰত গৈ কিনিব নোৱাৰোঁ, অসুবিধা হয়, সেইকাৰণে তেনেকৈ দিয়ে। লৈ আহিছে, লৈ আহিলে পাপাই অৰ্ডাৰটো। মই যিহেতু ঘৰত নাছিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ পাছৰ যিহেতু মই প্ৰতিদিনৰ দৰে কুৱেশ্যনসমূহ দি আহিছোঁ, সকলোৱে শেষলৈকে কুৱেশ্যনখিনি চাব বুলি আশা কৰোঁ। চাই থাকক ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত অসম সাহিত্য সভাৰ সভাপতিসকল আৰু ঠাইৰ নাম আৰু চন ক'বলৈ চেষ্টা কৰিম। চাই থাককচোন ভিডিঅ'টো। 1 নম্বৰ শিৱসাগৰ পদ্মনাথ গোহাঁই বৰুৱা 1917। 2 নম্বৰ গোৱালপাৰা চন্দ্ৰধৰ বৰুৱা 1918। 3 নম্বৰ বৰপেটা কালিৰাম মেধি 1919। 4 নম্বৰ তেজপুৰ হেমচন্দ্ৰ গোস্বামী 1920। 5 নম্বৰ যোৰহাট অমৃতভূষণ দেৱ অধিকাৰী 1923 আৰু 6 নম্বৰ ডিব্ৰুগড় লতা বৰুৱা 1924। 7 নম্বৰ গুৱাহাটী লক্ষ্মীনাথ বেজবৰুৱা 1924। 8 নম্বৰ নগাঁও ৰজনীকান্ত বৰদলৈ 1925। 9 নম্বৰ ধুবুৰী বেণুধৰ ৰাজখোৱা 1926। 10 নম্বৰ গোৱালপাৰা তৰুণৰাম ফুকন 1927। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।